বন্ধুসকল, কল্পনা কৰক এনে এখন পৃথিৱী য'ত গাড়ী চলাবলৈ পেট্ৰল নালাগে, বিদ্যুৎ উৎপাদন কৰিবলৈ কয়লা নালাগে, উশাহ ল'বলৈ লাগে কেৱল বিশুদ্ধ বায়ু। এনে এখন ভৱিষ্যত সম্ভৱনে? উত্তৰ হ'ল হয়, সম্ভৱ। আৰু ইয়াৰ চাবিকাঠি আছে এটা সৰু কিন্তু শক্তিশালী মৌলৰ হাতত, হাইড্ৰজেন। হাইড্ৰজেন হৈছে বিশ্বব্ৰহ্মাণ্ডৰ আটাইতকৈ বেছি পোৱা মৌল, যি পানীৰ প্ৰধান উপাদান। কিন্তু শক্তিৰ ইন্ধন হিচাপে ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব পাৰি? আচলতে বিজুলী ব্যৱহাৰ কৰি পানীৰ পৰা হাইড্ৰজেনক পৃথক কৰা হয়। এই প্ৰক্ৰিয়াটোক ইলেক্ট্ৰলাইচিছ বোলে। যদি আমি সৌৰ শক্তি বা বায়ু শক্তিৰ দৰে নৱীকৰণযোগ্য শক্তি ব্যৱহাৰ কৰি এই কাম কৰোঁ, তেন্তে আমি গ্ৰীণ হাইড্ৰজেন পাওঁ, যিটো পৰিৱেশৰ বাবে 100% মানে 100% সুৰক্ষিত। মনত ৰাখিব, হাইড্ৰজেন হৈছে ফসিল ইন্ধনতকৈও বহুত বেছি শক্তিৰ ঘনত্বৰ ইন্ধন। একেটা ভৰৰ হাইড্ৰজেনে পেট্ৰলতকৈ 3 গুণ বেছি শক্তিৰ যোগান ধৰিব পাৰে। এই শক্তি ব্যৱহাৰ কৰিবলৈ আমি ফিউৱেল চেল ব্যৱহাৰ কৰোঁ। গাড়ীৰ ইঞ্জিনৰ দৰে এই চেলসমূহে হাইড্ৰজেন আৰু বায়ুক একত্ৰিত কৰি বিজুলী শক্তি উৎপন্ন কৰে। ইয়াৰ আটাইতকৈ ডাঙৰ সুবিধাটো কি? এই প্ৰক্ৰিয়াত কোনো কাৰ্বন ডাই অক্সাইড ওলাই নাহে। ইয়াৰ একমাত্ৰ উপজাত সামগ্ৰী হ'ল বিশুদ্ধ পানীৰ ভাপ। বৰ্তমান বিশ্বজুৰি, বিশেষকৈ ইউৰোপ, জাপান আৰু আমেৰিকাত হাইড্ৰজেন চালিত বাছ আৰু কাৰ জনপ্ৰিয় হৈ পৰিছে। আমাৰ দেশ ভাৰততো ইয়াৰ ওপৰত বহুতো গৱেষণা চলি আছে। এইটোৱে হ'ব ভৱিষ্যতৰ শক্তি, যি জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে আমাৰ ডাঙৰ অস্ত্ৰ হ'ব পাৰে। গতিকে বন্ধুসকল, হাইড্ৰজেন শক্তি কেৱল এটা বৈজ্ঞানিক ধাৰণা নহয়, ই হৈছে এটা উজ্জ্বল ভৱিষ্যতৰ আশা। পৰিৱেশ ৰক্ষাৰ বাবে প্ৰযুক্তিৰ এই বিকল্পত আমি ভাগ লোৱাটো অতি জৰুৰী। আপোনালোকে এই নতুন প্ৰযুক্তিৰ বিষয়ে কি ভাবে? কমেণ্টত জনাব নাপাহৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক আৰু এনেকুৱা নতুন নতুন বিজ্ঞান আৰু প্ৰযুক্তিৰ কথা জানিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক। আকৌ লগ পাম। জয় আই অসম।